হেল্ল' অঁ কোৱা। দীপ, ক'ত আছা তুমি? অঁ মই মানে অফিচতে আছোঁ, কোৱাচোন। শুনাচোন, এটা গুড নিউজ আছে। কি কোৱা, আকৌ গুড নিউজ? মানে আমাৰ ৰিলেশ্যনৰ কথাটো পাপাক ক'লোঁ আৰু পাপা মান্তি হৈ গৈছে। কি কোৱা, হয় নেকি? অঁ এইটো দেখোন বহুত ভালেই কথা। আৰু অহাকালি তোমাক পাপাই আমাৰ ঘৰলৈ মাতিছে। কি কোৱা, মোৰতো আজিয়ে যাওঁ যাওঁ লাগিছে। নাই আজি নালাগে, আজি মানে পাপা ঘৰত নাই। অঁ ঠিক আছে, হ'ব দিয়া, কালি ৰাতিপুৱা ডাইৰেক্ট ওলাই যাম। অঁ এতিয়া বাই হা, মানে মোক লগ কৰিব চিএম ছাৰ আহিছে। ঠিক আছে দিয়া, বাই বাই। আরে কি হল ভাই কচোন? আৰে ভাই, মোৰতো কপালেই ফুলি গ'ল। ময়ো ধনী হম, মোৰো দামী দামী গাড়ী থাকিব। আরে ভাই অকল তোৰে নহয় মোৰো হব। অঁ দে, তোৰো হ'ব। মোৰো ডাঙৰ ডাঙৰ ঘৰ হ'ব, বিল্ডিং হ'ব। মোৰো হব। মোৰো ধুনীয়া ৱাইফ এটা হ'ব। মোৰো হব। মানে ধুনীয়া বৌ এজনী হব মোৰ। অঁ অকাত, বুজি পাইছ? অকাত। এতিয়াৰ পৰা আমাক আৰু কোনে পায়? কোনেও নাপায়।